নমস্কাৰ। আজি বিলাহী আৰু থেকেৰা টেঙাৰে মাছৰ জোল বনালোঁ। তাকে ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। প্ৰথমতে মাছখিনি ধুই লৈ ভাজি ল'লোঁ আৰু বিলাহী 4টা কাটি লৈছোঁ সৰু সৰুকৈ। অকণমান ধনিয়া কাটি থৈছোঁ আৰু 2-3টা জলকীয়া লৈছোঁ। মাছখিনি ভজা হোৱাৰ পিছত যিখিনি তেল আছিলে তাত অকণমান তেল দি অলপ ফুৰণ দিছোঁ। ফুৰণখিনি ৰংচোৱা হোৱালৈকে ৰাখিছোঁ। সেইখিনি হোৱাৰ পিছত অলপ সৰিয়হ দিছোঁ। সৰিয়হখিনি দি এখন ঢাকনি দিছোঁ, নহ'লে চাৰিওফালে ছিটিকি যায় যে। তো সেইখিনি হোৱাৰ পিছত বিলাহীখিনি ঢালি দিছোঁ। আপোনালোকেও চাগে এনেকৈয়ে খায়, আৰু যদি বেলেগকৈ কিবা আপোনালোকেও বেলেগ পদ্ধতিৰে বনায় তেতিয়াহ'লে কমেণ্টত ক'বচোন। বিলাহীখিনি দি অকণমান লৰাই দিছোঁ। সোৱাদ অনুযায়ী নিমখ অকণমান দিছোঁ, হালধিও অকণমান দিছোঁ। কাটি থোৱা জলকীয়া কেইটা দিলোঁ। আপোনালোকে যদি অলপ বেছি জ্বলা খায় বেছিকৈ দিব পাৰে। আমি অকণমান কমকৈ খাওঁ কাৰণে কমকৈ দিছোঁ। সেইখিনি লৰাই অকণমান কোমল হোৱালৈকে অকণমান ভাজি থাকিব লাগিব। অলপ সময় ঢাকি দিছোঁ, অলপ কোমল হোৱাকৈ সিজিবলৈ। এইফালে 2-3 ডোখৰ থেকেৰা জিকাই থৈছিলোঁ, সেইখিনি অকণমান ঢালি দিলোঁ। ঢালি দি লৰাই দিছোঁ। এতিয়া প্ৰয়োজন সাপেক্ষে আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসৰি পানী দিলেই হ'ল যিখিনি লাগে। আমি অলপ গোটাকৈ খাওঁ কাৰণে কমকৈ পানী দিছোঁ। অলপ উতলিব ধৰিছে তেতিয়া মাছখিনি পেলাই দিছোঁ। এইখিনি দিয়াৰ পিছত অলপমান সময় উতলিব দিছোঁ মাছখিনি অকণমান সিজিবলৈ। এনেকৈ থেকেৰা টেঙা দিলে তাৰ সোৱাদটো অকণমান বেলেগ হয়, খাই ভাল লাগে। আপোনালোকে অকণমান ট্ৰাই কৰিবচোন, খুব ভাল লাগে খাই। ইয়াতে নমাবৰ সময়ত অকণমান কাটি থোৱা ধনিয়াখিনি পেলাই দিছোঁ। আপোনালোকে যদি বেয়া পায় ধনিয়া স্কিপ কৰিব পাৰে। এই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো।
এতিয়ালৈকে সামৰিছোঁ। ছায়োনাৰা।